ইয়াতে ভীমে ভাত খাইছিল আৰু ইফালে পাঁচ পাণ্ডৱ জিৰাইছিল আৰু মহাদেৱ আহিছিল, পাৰ্বতী আহিছিল। ইয়াতে আলোচনা গোটেইখিনি মিলি পেলাই বহে, আলোচনা কৰে। বন্ধুসকল, এতিয়া আমি ভীমে য'ত ভাত খাইছিল ভীমৰ চৰিয়াটো এতিয়াও ইয়াত মানে ভীমৰ চৰিয়া চিনটো ৰাখি থোৱা হৈছে। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে ভীমে কোনটো চৰিয়াত মানে ভাত খাইছিল, কেনেকুৱা ধৰণৰ চৰিয়াটো ডাঙৰ আছিল, সেইটো আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাব। এইটো কিহৰ চৰিয়া? এইটো হৈছে আমাৰ ভীমে ভাত খাইছিল ইয়াতে, হয়নে? এতিয়া খুৰী যদি ভুল হোৱা নাই, পইতা ভাত খাইছিল ন ইয়াতে? ডাঙৰ চৰিয়া দুটা খাইছিল পইতা ভাত। দুখন ইয়াতে এটা কথা কৈ দিয়ক, কেদাৰ আৰু কমলেশ্বৰ মন্দিৰ চাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বন্ধুসকল, এইটোৱে হ'ল ভীমে ভাত খোৱা চৰিয়া, য'ত ভীমে এনেকুৱা ডাঙৰ পাত্ৰ এটাত ভাত খাইছিল, যিটো এতিয়াও ইয়াত এনেকৈ মানে সাজি থোৱা হৈছে আৰু মানুহবিলাকে মানে গম পায় আৰু তেনেকৈ আৰু ইয়াত সাজি থোৱা হৈছে। ডিম্পু টাউনত, আমাৰ গাঁৱত আৰু অকল ইয়াৰে আইতা কেইটামানে সুধিছিল যে মানে কি নলবাৰীত বুলি ক'লো না, সেইকাৰণে ভাবিছিল বোলে হেৰিৰে নেকি, ডিম্পু কাষৰে নেকি। হেৰি খুৰী, আপুনি এই বিষয়ে কিবা কিবা জানে যদি কৈ দিয়ক। আৰু এনাই জানে যদি ভীমে ভাত খাইছিল আৰু ইফালে পাঁচ পাণ্ডৱ জিৰাইছিল আৰু মহাদেৱ আহিছিল, পাৰ্বতী আহিছিল। ইয়াতে আলোচনা গোটেইখিনি মিলি পেলাই বহে, আলোচনা কৰে। আৰু ইফালে ভীমে ভাত খুৱাই আৰু শিৱ পাৰ্বতী আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াতে, আহি পেলাই ইয়াতে চাবৰ কাৰণে আহে, ভীমৰ চৰিয়াটো চাবৰ কাৰণে আহে বহুত দূৰ দূৰণিৰ পৰা। বন্ধুসকল, ইয়াত মানে বহুতে চাব আহে এনেকৈ ভীমৰ চৰিয়াটো। আচলতে হাজো এখন মানে বহুত পবিত্ৰ স্থান, আচলতে বহুত কিবা কিবি আছে, মানে নোহোৱা বস্তু একোৱে নাই হাজোত আছে। ৰাম লক্ষ্মণ অমুক মানে কি নাই মানে ক'ব গ'লে চব মানে এইখিনিতে আছে আৰু। বন্ধুসকল, আমি এতিয়া ভীমৰ যোনটো পাত্ৰ আছিল ভাত খোৱা, সেইটো চালোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা আমি এতিয়া যাই, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আপোনালোকক এতিয়া আমি কেদাৰ আৰু কমলেশ্বৰ মন্দিৰ দেখাবলৈ যাই আছোঁ। বন্ধুসকল, আমি এতিয়া কেদাৰ মন্দিৰলৈ যাম, তাৰপিছত কমলেশ্বৰ মন্দিৰলৈ যাম। কেদাৰ আৰু কমলেশ্বৰ মন্দিৰলৈ যাম আমি এতিয়া। বন্ধুসকল, এই জেগাবিলাক অলপমান পাহৰীয়া হয়, গতিকে তলৰ ফালৰ পৰা ওপৰলৈ আমি যাব লাগে। Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's faking now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling low, about to blow back up. Here I never let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, I'm alright. It's so আপোনালোকে এই পাহাৰীয়া জেগাবিলাক অলপ উপভোগ কৰক।
কেনেকুৱা ধৰণৰ এই ৰাস্তাবিলাক কেদাৰ কমলেশ্বৰ মন্দিৰলৈ যাবলৈ হ'লে কেনেকুৱা ধৰণৰ ৰাস্তাৰে আপুনি যাব লাগিব সেইটো উপভোগ কৰক On the playground, but I can find my way even when I'm feeling down. I fight, even when I don't know what is right. I'ma pick a side, and I'ma take pride. I will decide my fate, and I will never let them tell me who I am. If you try to shake me, I'll be damned. Planet on the ground is where I stand. Never give up, that was always the plan. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone. বন্ধুসকল আমি এতিয়া যাই আছোঁ কেদাৰৰ কমলেশ্বৰ মন্দিৰ মানে ইয়াৰ পৰাই যাই থাকিলে মানে কেদাৰৰ কমলেশ্বৰ পায় গতিকে চাই সম্ভৱ বৰ ভাল থাকে বন্ধুসকল এয়া কেদাৰ মন্দিৰ আপোনালোকে দেখিব পাৰিছে মোৰ বহুত ভাগত হৈছে তলৰ পৰা আহিছোঁ বন্ধুসকল এয়া কেদাৰ মন্দিৰ আপোনালোকে দেখিব পাৰিছে বন্ধুসকল এইটো কেদাৰ মন্দিৰ এই পিছ আইও তো গাইজ আমি এতিয়া কমলেশ্বৰ মন্দিৰলৈ যাম ইয়াৰ পৰা নামি যাব লাগে কমলেশ্বৰ মন্দিৰটো হাজোৰ বন্ধুসকল এইটো এটা সৰু পুখুৰী আছে ইয়াত মানে মন্দিৰৰ মাছবিলাক ইয়াত জীয়া হয় আৰু ৰাজহুৱাভাৱে বন্ধুকালটো কমলেশ্বৰ মন্দিৰ এই কমলেশ্বৰ মন্দিৰটো দেখিব পাৰিছে তো বন্ধুকাল কিমান এই মাছ দেখিব পাৰিছে তো গাইছ আপোনালোক মই যেনেকৈ কৈছিলোঁ যে চিনেমেটিকৰ দ্বাৰা আপোনালোকৰ পঞ্চায়তটো চাই লওক এটা কথা কৈ দিয়ক বহুত ভাগৰ লাগিছে দিয়ক ইমান দিন মানে মই ইয়াৰ ওচৰতে ঘৰ 6-7 কিলোমিটাৰ দূৰত ইমান দিন হ'ল মানে ইয়াতে এনে ঘৰ নাই গোটেইকেইটা মন্দিৰৰ গোটেইখিনি জেগা মই এক্সপ্ল'ৰ কৰাই নাছিলোঁ আজি নাই কমেও যেনে 4-5 বছৰৰ বেছি হ'ব চাগে তাৰপিছত মই আজি গোটেইখিনি মানে হাজোত যিখিনি মন্দিৰ আছে আৰু এইখিনি হয়তো আজিও কমপ্লিট নহ'লে হয় যদি ইহঁতে নাহিলোঁ সঁচা কথা বহুত ভাল লাগিছে আৰু বহুত যিখিনি কষ্ট হৈছে সেইখিনি কষ্টৰ মানে
ফল হয়তো ভগৱানে বন্ধুসকল মই এতিয়া ইয়াত আছোঁ এয়া মন্দিৰটো নহয় কমলেশ্বৰ মন্দিৰ আপুনি এই পিছভাগে যিটো দেখিব পাইছে এইটো কমলেশ্বৰ মন্দিৰ হয় আৰু কমলেশ্বৰ মন্দিৰৰ এইটো এটা পুখুৰী পুখুৰীত এইবিলাক বহুত মাছ আছে আৰু ইয়াতে দিব লাগে যদি আধাত দিব বহুত মাছ আছে ইয়াত ধৰক বা মানে আধাত দিলে আধাৰ খাবলৈ বহুত ওচৰত আহিছে আৰু মাছবিলাকে আপোনালোকে দেখিব পাৰিছে আৰু তো বন্ধুসকল মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ কেদাৰ আৰু কমলেশ্বৰ মন্দিৰ দেখুৱালোঁ যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ নতুন ভিডিঅ' পাবলৈ হ'লে বেল আইকনটো বজাই দিব ধন্যবাদ